Good morning, sir. কিবাকিবি গোটাই আনিলে দেখোন এই কিবা চেমিনাৰ এখন আছে তাকে ঘোষা ছন্দৰ ওপৰত কৰিম মই মানে নামঘোষাৰ ক'ত কৰিবি নামঘোষাৰ ঘোষা ছন্দৰ বিষয়ে কিবা পেপাৰ এখন লিখি আছোঁ। ঠিক আছে এইবোৰ কৰাই ভাল কোনটো ঘোষা কৰিবি নাই নাই এই ঘোষা ছন্দৰ শেষৰ ফালে যে আছে কৰোণাময় সেই পদভাগৰ অকণমান সুৰটো ক'বচোন। সেই কিবা চেমিনাৰ এখন লাগে। ঠিক আছে শুনিব তেতিয়াহ'লে। এই কৰোণাময় ৰাম কৰোণাময় কৰিও কৃপা যেন উচিত হয়। মানে ভগৱানক কৰোণাময় বুলি কোৱা হয়। তেওঁ মানে সকলোকে কৰোণা কৰে, দয়া কৰে আৰু ভগৱানক কৈছে যে সেই কৰোণাময় ৰাম তুমি আমাক কৰোণা কৰা আৰু কৰিও কৃপা যেন উচিত হয়। মোৰ প্ৰতি যি কৃপা কৰিলে উচিত হয় তুমি সেইটোকে কৰা। সেইটোকে আচলতে বুজাইছে কথা মোৰ মনলৈ আহিছে। তাৰমানে বৰ্তমান আমাৰ দেশখনৰ যিটো অৱস্থা তাৰ লগত ঘোষাৰ লগত এইটো মিল নাই। তাত কৰোণাময় আৰু ইয়াত হৈছে আমাৰ এতিয়া কৰোণাময়। এতিয়া ডিফু কাৰাগাৰত কয়দী আক্ৰান্ত, হিন্দুস্তান লিভাৰৰ বিষয়ে আকৌ আমি আক্ৰান্ত, এই ৱৰ্ল্ডত মানে এটা কৰোণা এটা মানে আক্ৰান্ত হৈছে তাৰমানে গোটেইখন কৰোণাময় হৈ আছে। গতিকে সাম্প্ৰতিক সময়ত এই ঘোষাটো অৰ্থ অকণমান বেলেগ হ'ব যেন মোৰ ধাৰণা এটাহে হৈছে। তাকে আজিকালি যদি অকণমান সেইটো যদি চোৱা হয় তেতিয়াহ'লে মানে কৰোণাময় ৰাম কৰোণাময়, সেই ৰাম সকলোতে কৰোণাময়, ইফালেও কৰোণাময় সিফালেও কৰোণাময়। গতিকে কৰিও কৃপা যেন উচিত হয়। তুমি যি ভাল দেখা কৰা, মই নিৰূপায় মানে সকলো ফালে গণসংগমন, ঘৰত সোমালেও নাবাচো, বাহিৰত গ'লেও মানে বচা হেৰি নাই। মুঠতে কিবা নহয় কিবা প্ৰকাৰ আহিছে সংক্ৰমণটো। গতিকে মুঠতে প্ৰভুৰ ওচৰত তাৰমানে আমি প্ৰাৰ্থনা কৰোঁ কৰোণাময়ে হওক বা কৰোণাময়ে হওক আমাক ৰক্ষা কৰক। কৃষ্ণ দেই।